এসময়ত এখন গাঁৱত এজন সাধুৱে বাস কৰিছিল। সেই সাধুৰ এটা বিশেষ কথা আছিল যে সেই সাধুজনে যেতিয়াই নাচিছিল তেতিয়াই গাঁৱত বৰষুণ হৈছিল। গাঁৱৰ মানুহক যেতিয়াই বৰষুণৰ প্ৰয়োজন হৈছিল তেতিয়াই সেই সন্যাসীজনৰ ওচৰলৈ গৈ দয়া কৰি নাচিবলৈ অনুৰোধ কৰিছিল আৰু সাধুজনে নাচিবলৈ আৰম্ভ কৰাৰ লগে লগে গাঁৱত বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। কেইদিনমানৰ পাছত চহৰৰ পৰা 4জন ল'ৰা গাঁওখন চাবলৈ আহিছিল। সেই ল'ৰাকেইটাই যেতিয়া জানিব পাৰিলে যে এজন সন্যাসীৰ নৃত্যৰ বাবে বৰষুণ দিয়ে তেতিয়া তেওঁলোকে একেবাৰে বিশ্বাস কৰিব নোৱাৰিলে। চহৰৰ ল'ৰাবোৰে নিজকে বৰ শিক্ষিত বুলি গণ্য কৰি আছিল, গতিকে আমিও যদি নাচিবলৈ আৰম্ভ কৰোঁ বৰষুণ আৰম্ভ হ'ব বুলি গাঁওবাসীক প্ৰত্যাহ্বান জনাইছিল আৰু যদি বৰষুণ নিদিয়ে তেন্তে সেই সাধুৰ নৃত্যতো বৰষুণ নহ'ব। পিছদিনা ৰাতিপুৱা সেই 4জন ল'ৰাক গাঁৱৰ মানুহে সাধুজনৰ জুপুৰিলৈ লৈ গ'ল আৰু তাৰপিছত গোটেই কথাটো সাধুক বিতংভাৱে ক'লে। তাৰপিছত সেই ল'ৰাবোৰে নাচিবলৈ ধৰিলে। আধা ঘণ্টা নচাৰ পাছত প্ৰথমজন ভাগৰুৱা হৈ বহি পৰিল, কিন্তু বৰষুণ নহ'ল। কিছু সময়ৰ পাছত সকলো ল'ৰা এজন এজনকৈ ভাগৰুৱা হৈ মনে মনে বহি পৰিল, কিন্তু গাঁৱত একেবাৰে বৰষুণ নহ'ল। ইয়াৰ পাছত সাধুৰ পাল পৰিল। সাধুজনে নাচিবলৈ ধৰিলে। 1 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু বৰষুণ নহ'ল। তাৰপিছত 2 ঘণ্টা পাৰ হ'ল, কিন্তু বৰষুণ নহ'ল। কিন্তু সাধুজনে নাচ বন্ধ নকৰিলে আৰু সন্ধিয়ালৈকে মেঘৰ গৰ্জন শুনা গ'ল আৰু গাঁওখনত প্ৰচণ্ড বৰষুণ দিলে। এই সকলোবোৰ দেখি 4জন ল'ৰা আচৰিত হৈ পৰিল আৰু লগে লগে সন্যাসীজনৰ ওচৰত ক্ষমা খুজি তেওঁক সুধিলে, বাবা কিয় আমাৰ নৃত্যৰ বাবে বৰষুণ নহ'ল কিন্তু আপোনাৰ নৃত্যৰ বাবে বৰষুণ হ'বলৈ ধৰিলে? সন্যাসীজনে ল'ৰাকেইটাক ক'লে, যেতিয়া মই নাচোঁ তেতিয়া মই 2টা কথাত মনোযোগ দিওঁ। প্ৰথমতে মই ভাবোঁ যে যদি মই নাচোঁ তেন্তে বৰষুণ হ'ব লাগিব আৰু দ্বিতীয়তে মই বৰষুণ নোহোৱালৈকে নাচিম। সফল ব্যক্তিজনৰ ক্ষেত্ৰতো একেই গুণ থাকে। তেওঁলোকে কৰা কামত সফল হ'বলৈ তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস থাকে আৰু সেই কামত সফল নোহোৱালৈকে তেওঁলোকে সেই কামটো কৰে। যদি আপুনিও যিকোনো কামত সফলতা লাভ কৰিব বিচাৰে তেন্তে আপুনিও এই সন্যাসীজনৰ দৰে লক্ষ্য প্ৰাপ্তি কৰিব লাগিব। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।